মুৰ্গীৰ পৰা একো নাথাকে আমাৰ বাৰীত গাইছ, গম পাইছে? এয়া লাই পুলি উঠাই পেলাই ৰুইছিলোঁ গাইছ, আপোনালোকক দেখাইছিলোঁ। কিন্তু কি হ'ব আৰু মুৰ্গীয়ে চব খাই দিয়ে। মুৰ্গীৰ পৰা একো নাথাকে আমাৰ। ইমান ধুনীয়া ধুনীয়া লাই পুলি ৰুইছিলোঁ, চব খাই পেলালে। সেইকাৰণে এতিয়া ইয়াতে আলু ৰুম। এয়া আলু গছ দেখিছেনে হৈছে, ৰুই পেলাই চাইছিলোঁ মই। সেইকাৰণে হৈছে যিহেতু এতিয়া এয়া আলু আনিছোঁ, সৰু সৰু আলু ৰুবৰ কাৰণে হেনো এনেকুৱাহে ভাল। দেখিছেনে সৰু সৰু আলু। এতিয়া এইখিনি মাটি খালী কৰিলোঁ যেতিয়া, এতিয়া এইখিনি ৰুই দিম। অলপ ঘৰৰ খাব পাম, কিনাত ইমান দাম বেছি। সেইকাৰণে এতিয়া আলু ৰুম আৰু দেই। এয়া আৰু খেতিয়ক যে মই, দেখিছে? বৰ বেছি মাটি নাই যদিও যিমানকণ আছে তাতে যিমান পাৰোঁ চেষ্টা কৰোঁ আৰু ঘৰৰ কিবা এটা খাবলৈ। এয়া ধনিয়া ধনিয়া ধনিয়া, অ' ধনিয়া হৈ আছে অ'। মই আগতে গুটি দিছিলোঁ ইয়াতে ধনিয়া। সৰু হ'লেও ৰাখি দিওঁ ধনিয়া, সৰু সৰু হ'লেওতো গোন্ধটো আছে ইয়াত। এতিয়া আলু ৰুই আছোঁ গাইছ। এয়া মই পাতলা পাতলাকৈ আলুকেইটা দি যাম। আগে পিছে ৰোৱা নাই দেই গাইছ, ফাৰ্ষ্ট টাইম ৰুইছোঁ। আগতে হ'লে আলু খেতি কৰা নাই, নাজানো মই। নিজে নিজে আইডিয়া কৰি পেলাই ৰুইছোঁ আৰু। আমাৰ আকৌ মুৰ্গীৰ পৰা আকৌ থ'বও নোৱাৰি নহয়, অলপ বেছি দ কৰিব লাগে। সেইকাৰণে মুৰ্গী আমাৰ বৰ একদম দেই, চব খাই দিয়ে। মই ইমান নাজানো দেই গাইছ, হ'লেও মই নিজে নিজে ভাবি লৈছোঁ আৰু যে এনেকৈ ৰুলে হ'ব নেকি। নতুন খেতিয়ক যে, গম পাইছে? অঁ এইটোতো বেয়া হ'ল নেকি। আগত মই এনেকৈ ৰোৱা নাই কিন্তু, এনেই দলৈকে সোমোৱাই দিছিলোঁ। কিয় মানে মুৰ্গীৰ কাৰণে, মুৰ্গীয়ে উলিয়াই দিয়ে যে, সেইকাৰণে দলৈকে সোমোৱাই দিছিলোঁ। কটাইখন ক'ত গ'ল কটাইখন? নহয়নে গাইজ, কিবা হাতী পোৱালি এটাই কাম কৰি থকা নিচিনা লগা নাই নি? ৰাম ভগৱান। মোৰ ভিডিঅ'টো যদি ফেচবুকত চাই আছে, ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু যদি ইউটিউবত চাই আছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'বোৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।